বান্ধৱীসকল যিসকল ল'ৰা ছোৱালীয়ে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা মুকলি হোৱা গ্ৰেড 4 পদখিনিৰ বাবে আবেদন কৰিছিল সেই পদখিনিৰ অফিচিয়েল চিলেবাছখন মুকলি হৈছে এই ভিডিঅ'টোত তাৰে ওপৰত আলোচনা কৰিম এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন আৰু ইয়াত চিলেবাছখনৰ কথা কোৱা হৈছে আৰু আজিৰ নিউজ পেপাৰখনত এই চিলেবাছখন দিয়া হৈছে ইয়াত উল্লেখ কৰিছে যে যিখিনি 8 পাছৰ চাকৰি আছিল সেই চাকৰিখিনি বেলেগকৈ হ'ব এক্সামটো আৰু যিখিনি 10 পাছৰ বাবে গ্ৰেড 4 পদ মুকলি হৈছিল সেই পদখিনিত এক্সামিনেশ্যনটো বেলেগকৈ হ'ব আৰু ইয়াত উল্লেখ কৰিছে যে চিলেবাছখন যিখিনি আপোনাৰ ক্লাছ 8 লেভেলৰ আছিল সেইখিনিৰ বাবে ক্লাছ 8 লেভেলৰ কুৱেশ্যন আহিব আৰু যিখিনি ক্লাছ 10 লেভেল সেইখিনিৰ বাবে ক্লাছ 10 লেভেলৰ কুৱেশ্যন আহিব আৰু লগতে চিলেবাছখন চাই ল'ব ইয়াত উল্লেখ কৰিছে যে চিলেবাছখন আপোনালোকৰ এনেকুৱা ধৰণৰ হ'ব ইংলিছ থাকিব ছ'চিয়েল ষ্টাডিজ থাকিব মেথামেটিক্স থাকিব জেনেৰেল নলেজ থাকিব মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং থাকিব মানে ৰিজনিং থাকিব এতিয়া চাব টোটেল মাৰ্ক ইয়াত আপোনালোকৰ বাবে 135টা কুৱেশ্যন আহিব আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ক থাকিব আৰু সময় দিব 2 ঘণ্টা 120 মিনিট আৰু লগতে চাই ল'ব ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই আৰু চাই ল'ব এতিয়া সিলেকশ্যন প্ৰচেছটো এই টেষ্টৰ পৰা 1:2 ৰেচিঅ'ত ৰাখিব এটা পদৰ বাবে দুটাকৈ কেণ্ডিডেটছ ৰাখিব সো বন্ধু বান্ধৱীসকল আজিৰ নটিফিকেশ্যনখন এইখিনি আছিল এই নটিফিকেশ্যনখন যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ডিছক্ৰিপশ্যনৰ লিংকটো ভিজিট কৰি ডাউনলোড কৰি ল'ব পাৰি ধন্যবাদ